আজি ভিডিঅ'টিত দেখিব পাব বৰিং কেনেদৰে ৱাছ কৰা হয়। প্ৰথমে মই মটৰ লাইনটো ডিসকানেক্ট কৰি লম। আপোনালোকে দেখি হৈছে এইটো মটৰৰ পেনেল বোৰ্ড হয়। লাইনটো ডিসকানেক্ট কৰিলোঁ। বৰিঙৰ ঠাইলৈ আহিলোঁ। এইটোৱে বৰিং। আমি এতিয়া বৰিঙৰ পাইপ উঠোৱাত লাগি গৈছোঁ। পাইপ উঠোৱাৰ পিছত মটৰ ওলাই আহিব। আপোনালোকে দেখিব পাব বৰিংটো বেছি ডিপ নাই। গৃহস্থ কোৱা মতে 150 ফুট আছে। যেহেতু এইটো মেচিন বৰিং নহয়, হেণ্ড বৰিং হয়। মেচিন বৰিঙত আপোনাৰ 700-800 ফুট বা 1000 ফুটো দবাই দিয়ে। তো এইটো হেণ্ড বৰিং হয়। তো ইয়াতে পাইপ কেইডাল লাগি আছে আমি উঠালেহে গম পাম। দেখিব পাইছে এইটোৱে মটৰ হয়। এইটো সামাৰসিবল মটৰ বুলি কয়। পানীৰ তলত বহে। আইৰণে পুৰা এটা লেয়াৰ বহাই দিছে। মটৰটো প্ৰথমতে আমি চাফা কৰি লওঁ। সামাৰসিবল মটৰ বহালে বছৰত এবাৰ সাৰ্ভিসিং দিলে ভাল হয়। আইৰণ থকা জায়গাত হ'লেতো বছৰত এবাৰ লাগে। আইৰণ নোহোৱা জায়গাত হ'লে 2 বছৰৰ মূৰত দিলেও কথা নাই। মটৰটো সাৰ্ভিসিং কৰি দিলে লং লাষ্টিং কৰে আৰু পানী প্ৰেছাৰটো ভাল পায়। আপোনালোকে দেখিব পাইছে এইটো জালি। এই জালিটো দিয়ে মটৰত পানীটো সোমাই আৰু সাপ্লাই দিয়ে। তো জালিটোৰ এটা লেয়াৰ বহি গৈছে মামৰৰ। যেহেতু মটৰটো উঠাইছোৱে খুলি মেলি সাৰ্ভিসিং কৰি দিম আমি। মটৰটো দুটা সেকশনত ডিভাইড হৈ যাব। আপোনালোকে দেখিব পাব ওপৰৰ পাৰ্টটো আপোনাৰ পাম্প হয়, তলৰটো আপোনাৰ মটৰ। মটৰৰ ইণ্টাৰনেল পাৰ্টবোৰ ভালদৰে আমি চাফা কৰি দিওঁ। এতিয়া আমি মটৰৰ পাৰ্টটো খুলি ল'লোঁ। হাতেৰে যিটো ধৰি থকা দেখিব পাইছে এইটো পাম্প হয়। পাম্পৰ ওপৰৰ পাৰ্টত এটা জিআই নিপুল লাগি আছে। নিপুলটো লিকেজ ওলাইছে। পাম্পটো উঠাই চেক কৰি দিয়াই গৃহস্থৰ ভালে হ'ল, কাৰণ মটৰৰ পানীৰ ফ'ৰ্চটো বহুত কম আহি আছিল। বেমাৰটো নিপুলত আছিল, কাৰণ মটৰটো চলাই দিলে পানীৰ ফ'ৰ্চ কমি যায় লিকেজটোৰ কাৰণে। আপোনালোকে পাইপটো দেখিব পাইছে এইটো পাইপেৰে বৰিঙৰ ভিতৰত হাৱাটো যাব। কম্প্ৰেছাৰটো চলাই দিলোঁ মই। কম্প্ৰেছাৰত হাৱাটো সোমাই আছে। পাইপটো ফিটিং কৰি লওঁ কম্প্ৰেছাৰৰ লগত আৰু ইয়াক ভালদৰে টাইট দি ল'ব লাগিব। হাৱাৰ প্ৰেছাৰটো বহুত বেছি হয়। ভালদৰে টাইট দি ল'ব লাগিব আৰু বান্ধিও ল'ব লাগিব। আমি বান্ধি ল'লোঁ। মোৰ হাতত দেখিব পাইছে এইটো টুইন হয়। টুইনটো আপোনাৰ বৰিঙৰ ভিতৰত পানী কম থাকিলে টুইন ব্যৱহাৰ কৰি ৱাছ কৰিলে ভাল হয়। টুইনৰ এটা চাইডে ফ্লেক্সিবল পাইপটো ফিটিং হ'ব, আনটো চাইডত কলম পাইপটো ফিটিং হ'ব। পানী বেছি থকা বৰিঙত ডাইৰেক্ট ফ্লেক্সিবল পাইপ পেলাইও ৱাছ কৰিব পৰা যায়। টুইনটো ব্যৱহাৰ কৰিলে কামটো ডাবল হয়, কষ্টটো আমাৰ বেছি হয়। কাৰণ টুইনৰ লগত ফ্লেক্সিবল পাইপ ফিটিং কৰি কলম পাইপবোৰ এটাকৈ ফিটিং কৰি বান্ধি নমাব লগা হয়। বৰিংটোত 110 ফুট পাইপ নমোৱা আছিল, মানে 11ডাল পাইপ। এডাল পাইপত 10 ফুটকৈ থাকে। টুইনৰ সহায়ত বৰিং চাফা কৰিলে ভালদৰে চাফা হয়। কষ্ট হ'লেও পৰিণামটো ভাল পায়। পাইপবোৰ নমাই আছোঁ এতিয়া। মাজে মাজে ৰছী দি বান্ধি দিব লাগিব, কাৰণ ফ্লেক্সিবল পাইপ আছে। ফ্লেক্সিবল পাইপটো কলম পাইপৰ লগত বান্ধি দিব লাগিব। আপোনালোকক মোৰ ফালৰ পৰা এটা পৰামৰ্শ দিব বিচাৰোঁ। আপোনালোকে বহুতে হেণ্ড বৰিং কৰিলে 4 ইঞ্চি কেচিঙৰ কৰে, কাৰণ খৰচা কম হ'ব বুলি। আপোনালোকে যদি ইন ফিউচাৰ ভাবি 8 ইঞ্চি বৰিং কৰে, সেই বৰিঙতে আকৌ মেচিন বৰিং কৰি দিব পৰা প্ৰভিজন থৈ দিব পাৰে। ইন ফিউচাৰ খৰচাটো কমি যাব আৰু বৰিঙৰ জাগাটো চেঞ্জ নকৰিলেও হ'ব। আমাৰ পাইপবোৰো নমোৱা হ'ল। এতিয়া কম্প্ৰেছাৰ মেচিনৰ পৰা আমি লাহে লাহে মাজে মাজে হাৱাটো এৰিম। দেখিব পাইছে হাৱাৰ প্ৰেছাৰত পানী উঠাই দিছে বৰিঙৰ তলৰ পানী। তো এনেদৰেই বৰিং ৱাছ কৰা হয়। যেতিয়ালৈ চাফা পানী নোলায় মাজে মাজে আমি ৱাছ কৰি থাকিম। আৰু বৰিঙতো পানী আহিবলৈ অলপ সময় লাগে, তো ৰখি ৰখি আমি কামটো কৰি আছোঁ। চাফা পানী অহা আৰম্ভ হ'ল। আপোনালোকে দেখিব পাইছে কেনেদৰে বৰিংটো চাফা কৰা হ'ল। এতিয়া আৰু বিশেষ একো নাই। আকৌ পাইপবোৰ উঠাই মটৰ ফিটিং কৰি পাইপবোৰ নমাই মটৰৰ ছুইচটোৰ কানেকশ্যনটো দি পানীটো চেক কৰি দিলে হৈ গ'ল। পানীটো টেষ্টিং হৈ গ'ল। আজিৰ ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে।